কৰোণাসৃষ্ট পৰিৱেশৰ মাজতেই দুৰ্গোৎসৱ পালন কৰিছে ৰাজ্যবাসীয়ে। প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনাৰ মাজতো ৰীতি নীতিৰে পূজা সমিতিসমূহে পালন কৰিছে দুৰ্গতি নাশিনী মা দুৰ্গাৰ পূজা অৰ্চনা। দুৰ্গা পূজা বুলিলেই আনন্দ উল্লাস সুস্বাদু মিঠাইৰ পয়োভৰ। পূজা আৰম্ভ হ'লেই হোটেলসমূহত ভৰি পৰে বিভিন্ন প্ৰকাৰৰ মিঠাইৰে। পিছে বিগত বৰ্ষসমূহৰ দৰে পূজাৰ আনন্দ উল্লাস কমিলেও জনপ্ৰিয়তা কমা নাই গোলাঘাট জিলাৰ একমাত্ৰ বৰপথাৰত পোৱা আমিতি নামৰ মিঠাইবিধৰ। অসমৰ ভিতৰতে কেৱল মাত্ৰ বৰপথাৰতহে পোৱা যায় আমিতি নামৰ মিঠাইবিধ। উল্লেখযোগ্য যে মাটি মাহৰ পৰা বনোৱা এই মিঠাইবিধত জেলেপিতকৈও অধিক পাক থাকে। কেৱল গোলাঘাট জিলাৰে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৰপথাৰলৈ আমিতি খাবলৈ আৰু নিবলৈ আহে বহু জনসাধাৰণ। পূজাৰ বতৰত আপুনিও এপাক আহক বৰপথাৰলৈ আৰু সোৱাদ লৈ যাওক ব্যতিক্ৰমী মিঠাইবিধৰ সুকীয়া সোৱাদ। নাই আমিতি মানে কি পূজা আৰম্ভ হোৱাৰ আগদিনাৰ পৰা চলি আছে। আমি আশাবাদী মানে কি পূজা দশমী পিছত এসপ্তাহমান দিন কণ্টিনিউ মানে কি আমিতি চলিব। আৰু আমিতি মানে কি আমি জনাত মানে কি বৰপথাৰত মানে কি ফেমাছ। আমি প্ৰতি বছৰে মানে কি ইয়াত বৰপথাৰত মানে কি আমিতিৰ কাৰণে মানে বহুত দূৰৰ পৰা মানে মানুহ আহি পেলাই আমিতি লৈ যায়। স্পেচিয়েলিটি আছে আমিতি। বেলেগতো তেনেকুৱা পোৱা যেন মানে কি ভবা নাই বা মানে কি কোৱালিটি নহয়। বেলেগ সময়ত মানে কি হয় স্পেচিয়েল মানে কি পূজাৰ কাৰণে পূজা স্পেচিয়েল কাৰণে মানে পূজাটো ওলায়। এনে এক্সট্ৰা আনচিজনত বনালে মানে কি নিয়া গ্ৰাহক মানে কি কম ওলায়। পূজা সময়তে পাতটো অলপ বেলেগ হয়, ইণ্টাৰেষ্টটো অলপ বেলেগ হয়। এতিয়াও 50-60 কেজিমান ডেইলি গৈ আছে আৰু দশমী দিনটো মানে কি মোটামুটি বহুত যাব মানে। আৰু বতৰটোৰ কাৰণে মানে মানুহ অলপ কম হৈছে, নহ'লে আৰু গ'লেহেঁতেন। বতৰটো ভাল হ'লে বিক্ৰী হ'ব বহুত। এনেই বেলেগ বিক্ৰী কমিছে, লেকিন আমিতি বিক্ৰী ঠিক আছে। যিটো বিক্ৰী হ'ব লাগে মানে এইটো হৈ আছে আৰু মানে মানুহ দূৰৰ দূৰৰ পৰা আহি আছে লৈ আছে। শাৰদীয় দুৰ্গা পূজাৰ বিশেষ ধামাকা অফাৰ। সৰুপথাৰ গগৈ এণ্টাৰপ্ৰাইজে আপোনালৈ লৈ আহিছে শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে বহু আকৰ্ষণীয় অফাৰ। এক্সচেঞ্জ প্ৰতিখন বাইকৰে 2100 টকাৰ পৰা আৰম্ভ কৰি বাম্পাৰ কেছবেক অফাৰ। 5 years ৱাৰেণ্টি, গুড লাইফ CRM প্ৰগ্ৰেম, কেছলেছ ইঞ্চুৰেঞ্চ ক্লেইম, পূজা সময়ৰ প্ৰতিজন গ্ৰাহকৰ এটাকৈ বিনামূলীয়াকৈ হেলমেটৰ অফাৰ আৰু বহুতো। অফাৰসমূহৰ বিষয়ে জানিবৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক। গগৈ এণ্টাৰপ্ৰাইজ সৰুপথাৰ এক্সক্লুচিভ শ্ব'ৰুমত যোগাযোগ কৰক বা কল কৰক এই নম্বৰত 9957 887 889।